মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এটা বিষয় আমি উত্থাপন কৰিম। সেই বিষয়টো হৈছে ধ্বনিৰ বিজ্ঞানৰ বা ধ্বনি তত্ত্বৰ আলোচিত বিষয়। ধ্বনি তত্ত্বৰ আলোচিত বিষয়। ধ্বনি বিজ্ঞানৰ আলোচিত বিষয় বুলি ক'লেও আমি এইখিনি কথাই লিখিব পাৰোঁ। আমি আগতে পাইছোঁৱেই যে ধ্বনি তত্ত্বৰ আলোচিত বিষয়সমূহ কি কি? ধ্বনি, প্ৰধানকৈ ধ্বনি। ধ্বনি তত্ত্বত ধ্বনিৰ বিষয়ে আলোচনা কৰা হয়। ধ্বনিৰ কি কি আলোচনা কৰা হয়? ধ্বনিৰ উচ্চাৰণ, ধ্বনিৰ তালিকাকৰণ, ধ্বনিৰ ঘোষত্ব, দৈৰ্ঘ্য আদিৰ বিষয়ে আলোচনা কৰা হয়। সেইখিনি আমি লিখিম। তাৰ পিছত আমি এটা প্ৰধান কথা লিখিব লাগিব, সেইটো হৈছে এই কথাখিনিৰ উপৰিও ধ্বনি তত্ত্বৰ আলোচিত বিষয়, প্ৰধান আলোচিত বিষয় হৈছে ধ্বনিৰ পৰা বৰ্ণ আৰু উপধ্বনি নিৰ্ণয় কৰা প্ৰক্ৰিয়াও ধ্বনি তত্ত্বৰ আলোচিত বিষয় বা ধ্বনি বিজ্ঞানৰ আলোচিত বিষয়। যি আহে এই কথাখিনি ধ্বনি তত্ত্বও সামৰিব আৰু ধ্বনি বিজ্ঞানেও সামৰি ল'ব। ধ্বনিৰ পৰা বৰ্ণ আৰু বৰ্ণৰ পৰা উপধ্বনি নিৰ্ণয় কৰা প্ৰক্ৰিয়া ধ্বনি তত্ত্বৰ আলোচিত বিষয়। ধ্বনিৰ ইংৰাজী প্ৰতিশব্দ হৈছে ফ'ন, বৰ্ণ ফ'নিম, উপধ্বনি এলোফোন। এতিয়া আমি ধ্বনি কাক বোলে আগতে পায়ে আহিছোঁ, সেইখিনি কথাও আকৌ লিখি দিব লাগিব। ধ্বনি হৈছে বাগিন্দ্ৰিয়ৰে উচ্চাৰণ কৰা প্ৰতীক, যাৰ দ্বাৰা কি কৰিব পাৰি? অৰ্থপূৰ্ণ কোনো এটা ভাষাৰ বাবে অৰ্থপূৰ্ণ শব্দ মানে ৱৰ্ড সৃষ্টি কৰিব পাৰি। ধ্বনিৰ পৰা বৰ্ণ নিৰ্ণয় কৰিব লাগিলে আমাৰ হাতত দুটা সূত্ৰ আছে, প্ৰধান সূত্ৰ দুটা আছে। সেয়া হৈছে ১ নম্বৰ, যিবোৰ ধ্বনিৰ স্পষ্ট উচ্চাৰণ থাকে সেই ধ্বনিবোৰকেই বৰ্ণ বুলি ক'ব পাৰি। যিবোৰ ধ্বনিৰ স্পষ্ট উচ্চাৰণ আছে সেইবোৰ ধ্বনিকেই বৰ্ণ বুলি ক'ব পাৰি। এতিয়া আমি যদি অসমীয়া ভাষাৰ ক্ষেত্ৰত চাওঁ, অসমীয়া ভাষাৰ স্বৰধ্বনিবোৰ চাওঁ, অসমীয়া ভাষাৰ স্বৰধ্বনিসমূহত এইকেইটা স্বৰধ্বনি পোৱা যায়: ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ১০, ১১। কেইটা স্বৰধ্বনি পালোঁ? ১১টা। ১১টা স্বৰধ্বনি। এইকেইটা স্বৰধ্বনি। এতিয়া আমি চাম ধ্বনিৰ পৰা বৰ্ণ নিৰ্ণয় কৰিলে ইয়াৰ পৰা কেইটানো বৰ্ণ হ'ব। আমি বৰ্ণ নিৰ্ণয়ৰ এটা প্ৰক্ৰিয়াত আমি পাইছোঁ সূত্ৰটো যে স্পষ্ট উচ্চাৰণ। যিবোৰ ধ্বনিৰ স্পষ্ট উচ্চাৰণ আছে তাক বৰ্ণ বুলি ক'ব পাৰি। অৰ স্পষ্ট উচ্চাৰণ আছে, আৰ আছে, ই আৰু দীৰ্ঘইৰ মাত্ৰ এটাৰ আছে, সেইটো হৈছে ই। সেইকাৰণে এটাক সৰু ৰাম, ডাঙৰ ৰাম বা চুটি ৰাম, দীঘল ৰাম বুলি মতাৰ দৰে, চাপৰ ৰাম, দীঘল ৰাম বুলি মতাৰ দৰে হ্ৰস্ব আৰু দীৰ্ঘ নামেৰে নামকৰণ কৰিব পাৰি। সেইকাৰণে এই দুটাৰ ঠাইত আমি এটা ইয়ে ৰাখিলোঁ, এই দুটাৰো ঠাইত আমি এটাই ৰাখিলোঁ। ৰি আমি উচ্চাৰণ কৰোঁ ৰদ, ৰি হিচাপে, ৰদ হস্ৰ ই কাৰ ৰূপে, গতিকে ইয়াৰো স্পষ্ট উচ্চাৰণ নাই।
এৰ স্পষ্ট উচ্চাৰণ আছে ঐৰ নাই ঐটো আমি কেনেকৈ উচ্চাৰণ কৰোঁ অ উচ্চই এনেকৈ উচ্চাৰণ কৰোঁ গতিকে এইটোৰো নাই উৰ স্পষ্ট উচ্চাৰণ আছে আৰু ঔৰ উচ্চাৰণো স্পষ্ট উচ্চাৰণ নাই ওক আমি কেনেকৈ উচ্চাৰণ কৰোঁ অ হ্ৰস্ব ৰূপে আমি উচ্চাৰণ কৰোঁ গতিকে স্পষ্ট উচ্চাৰণ থকা ধ্বনিকেইটা হ'ল কোনকেইটা এইকেইটা 1 2 3 4 3 4 5 6 1 2 3 4 5 6 এটা এই ছটা আছিল স্বৰধ্বনি কেইটা 11টা 11টা স্বৰধ্বনিৰ স্পষ্ট উচ্চাৰণ কেইটাৰ আছে 6টাৰ মাত্ৰ 6টাৰ এই 6টাক কি বুলি কোৱা হয় স্বৰ বৰ্ণ বুলি আমি ক'ব পাৰোঁ বৰ্ণক আকৌ বিশিষ্ট ধ্বনি বুলিও কোৱা হয় বৰ্ণ বা বিশিষ্ট ধ্বনি বিশিষ্ট ধ্বনি বিশিষ্ট ধ্বনি কাক বোলে যদি বিশিষ্ট ধ্বনি কাক বোলে তেতিয়া আমি বৰ্ণৰ কথাটোৱে ক'ম আৰু যিবোৰ ধ্বনিৰ বৈশিষ্ট্য আছে নিজা বৈশিষ্ট্য আছে তাকে বিশিষ্ট ধ্বনি বুলি কোৱা হয় বৈশিষ্ট্য বানানটো আকৌ এইটো দেই বৈশিষ্ট্য ইয়াত এই ইয়কাৰডাল আছে ইয়াত কিন্তু নাই তেন্তে আমি কি পালোঁ 11টা স্বৰধ্বনি আছিল 11টা স্বৰধ্বনিৰ মাত্ৰ 6টা স্বৰধ্বনিৰ স্পষ্ট উচ্চাৰণ আছে যিবোৰ ধ্বনিৰ স্পষ্ট উচ্চাৰণ আছে সেইবোৰ ধ্বনিক বৰ্ণ বুলি কোৱা হয় বৰ্ণৰ আন এটা সূত্ৰ হৈছে যিবোৰ ধ্বনিৰ বৈশিষ্ট্য আছে ইয়াত লিখিছিলোঁ মই যিবোৰ ধ্বনিৰ নিজা বৈশিষ্ট্য আছে তাকে বিশিষ্ট ধ্বনি বুলি কোৱা হয় একে 6টা এই 6টাৰ লগত অসমীয়া ভাষাৰ আন দুটা নতুন স্বৰ লগাই এটা হৈছে অৰ ওপৰত কোট চিন থকা আনটো হৈছে এৰ ওপৰত কোট চিন থকা এই দুটা নতুন ধ্বনি লগাই কি কৰা হৈছে দুটা নতুন ধ্বনি লগাই আনটা কৰা হৈছে আনটা হৈছে বিশিষ্ট বৰ্ণ এই অটো আমি এই ল'ৰা এই শব্দটোত আমি ব্যৱহাৰ কৰোঁ এনেকুৱা শব্দত আৰু এইটো আমি ব্যৱহাৰ কৰোঁ ৰেল এই শব্দবোৰ লগালে আগতে ৰেলটোৰ ওপৰত এই কমাটো দিয়া নহৈছিল আজিকালি এই কমাটো দিয়া হয় যেনে বেল মানে হৈছে গছৰ ফল আৰু এইটো হৈছে বেল ইংলিছ শব্দ বেল মানে হৈছে ঘণ্টা বেল বজাইছে বেল সৰিছে বেল বজাইছে এইটোৰ উচ্চাৰণ এইটো হয় পেট আৰু এইটো বুলি কওঁতে এটো হৈছে পেট আৰু পেটি এইটো ইংৰাজী শব্দ পেটি এইটো এইটো পেটি এইকেইটা এতিয়া এই দুটা এইখিনিৰ সৈতে এই দুটা লগাই কি কৰা হৈছে আনটা বিশিষ্ট বৰ্ণ কৰা হৈছে বিশিষ্ট ধ্বনি বা বৰ্ণ তেনেহ'লে আমি কি পালোঁ বৰ্ণ কাক বোলে বৰ্ণৰ এটা সূত্ৰ পালোঁ যে ধ্বনিৰ পৰা বৰ্ণ নিৰ্ণয় কৰা প্ৰক্ৰিয়াটো পাইছিলোঁ যিবোৰ ধ্বনিৰ স্পষ্ট উচ্চাৰণ আছে তাকে কি বুলি কোৱা হয় বৰ্ণ বুলি কোৱা হয় আমি উদাহৰণ দি দেখুৱাই দিলোঁ তোমালোকেও তেনেকৈ উদাহৰণ দি দেখুৱাই দিব পাৰিবা তাৰপিছত এটা অকণমান কঠিন যেন লগা তোমালোকৰ এটা সূত্ৰ মই দিম সেইটো হৈছে 2 নম্বৰ সদৃশ বা অভিন্ন পৰিৱেশত
বিৰোধ ঘটা ধ্বনিক বিৰোধ ঘটা ধ্বনিক বৰ্ণ বুলি কোৱা হয় বৰ্ণ বোলা হয় বৰ্ণ বা বিশিষ্ট ধ্বনি বুলি কোৱা হয় এতিয়া এই গোটেই সূত্ৰটো ব্যাখ্যা কৰোঁতে আমাৰ কিছু দীঘলীয়া হ'ব প্ৰথমতে আমি চাব লাগিব পৰিৱেশ কাক বোলে আমি সৰুতে পায়ে আহিছোঁ পৰিৱেশ কাক বোলে পৰিৱেশ মানে হৈছে আমাৰ চাৰিওফালে থকা গছ-গছনি জীৱ-জন্তু ঘৰ-দুৱাৰ আদিকে কি বুলি কোৱা হয় পৰিৱেশ বুলি কোৱা হয়